গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ তো ভাবিছোঁ আজি আকৌ এটা নতুন ভিডিঅ' আৰম্ভ কৰোঁ কাৰণ ভালেমান দিন হ'ল ভিডিঅ' দিয়া নাই কাৰণ ভিডিঅ' দিয়া নাই মানে বিশেষ তেনেকুৱা কাৰণ নহয় যিহেতু ইমান গৰম পৰিছে হয়তো আপোনালোকৰ ফালে তেনেকুৱাই গৰম হ'ব আজি 25 তাৰিখ মই ভিডিঅ'টো চাগে 26 তাৰিখ মানেহে দিম তো ভাবিছোঁ ভিডিঅ'টো আজি দিবলৈ চেষ্টা কৰিম প্ৰায় আজিও দিব পাৰোঁ গৰম তো গৰমত নোৱাৰো কি ভিডিঅ' কৰিবলৈ মনো নাযাওঁ তেনেকৈ বাহিৰত যোৱাও হোৱা নাই তো ভাবিছোঁ আজি এতিয়া গধূলি 8মান বাজিব আৰু প্ৰায় 8মান বাজিব তো ভাবিছোঁ কিবা এটা নমকিন কিবা এটা খাওঁ তো এয়ে ভাবিলোঁ এটা চিম্পল থুলমূলকৈ অলপমান চিম্পলি কিবা এটা বস্তু খাম পাস্তা খাম একচুৱেলি তো তেওঁ ঘৰত আছে কিবা এটা খাব খোজাৰ গৰমত তো জানেই চাহ তাহ খাবলৈ একদম মই এনেই বেয়া পাওঁ তাতে আৰু গৰমত চাহটো ভাল নালাগে তো ভাবিছোঁ কিবা এটা বনাওঁ তো বলক মোৰ লগতে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ইয়াত মই পিঁয়াজ কেৰাহীটো গৰম হোৱাত পিঁয়াজ আৰু ৰিফাইন তেল লৈছোঁ মই এইখিনি ভাজি লৈছোঁ পিঁয়াজখিনি অলপমান ফ্ৰাই হোৱাৰ লগে লগে ইয়াত মই জিৰা গুড়ি অলপমান আৰু ধনিয়া গুড়ি অলপমান আৰু স্লাইটলি মানে অলপমান জলকীয়া গুড়ি দি দিছোঁ আৰু এইখিনি এতিয়া পাস্তাখিনি মই আগতীয়াকৈ বইল কৰি লৈছোঁ যিহেতু এইখিনি সকলোৱে জানে তো এইখিনি মই এক্সট্ৰাকৈ দেখুওৱা নাই তো এইখিনি মই বেছি বইল হ'ব দিয়া নাই হাফ বইল কৰি লৈছিলোঁ জাষ্ট অলপ সিজিবলৈ দিছিলোঁ তো এতিয়া এইখিনি ধুনীয়াকৈ ফ্ৰাই হ'বলৈ দিম আৰু ইয়াত অলপমান হালধি দিম কালাৰৰ কাৰণে যিহেতু বেছিও কালাৰ ভাল নালাগে ইয়াত তো এইকাৰণে অলপমান দিম আৰু স্লাইটলি যাতে অলপমান ৰঙচুৱা টাইপ দেখি তো এইখিনি এতিয়া ধুনীয়াকৈ ফ্ৰাই হ'বলৈ দি দিম আৰু মই আজি একদম নৰ্মেলি বনাইছোঁ একদম যিহেতু ভেজিটেবলছ একো এড কৰা নাই কাৰণ আজি নৰ্মেলি এনেকুৱাকৈ খাওঁ মাজে মাজে যিহেতু আপোনালোকে এনেদৰে যদি খোৱা নাই খাই চাবচোন বহুত টেষ্টি হয় তো মই এইখিনি আমাৰ পাস্তা ৰেডি প্ৰায় খিনি চিম্পল বনাইছোঁ বেছি মানে ইমান একো মছলা এনেকুৱাকৈ দিয়া নাই অলপ অলপ দিছোঁ চবৰে তো এতিয়া খাওঁ ইফালে মাও নাই ক'ৰবাত গৈছে তো আমি দুটাই আছোঁ আন্ধাৰ আছিল এইখিনিত লাইটটো দিয়া নাছিলোঁ তো এইখিনি চিম্পলকৈ বনাইছোঁ এতিয়া আমি খাওঁ আৰু পাস্তাৰ লগততো চচ নহ'লে ভাল নালাগে তো এই দুটা বস্তুটো লাগিবই এইকেইটা বস্তু লওঁ আমি এতিয়া পাস্তা খাওঁ খাবানে তুমি কেনে গৰম বহাওঁ অলপমান টেষ্ট কৰি যোৱা প্ৰথমতে কেনেকুৱা লাগিছে এইখিনি মই বনাই আনিছোঁ যিহেতু এইখিনি তোমাৰে কাম দিব লাগে তোমাৰ কামহে ৰেডি কৰি দিব লাগে অলপ অলপ দিয়া বেছি আপোনালোকে পাস্তা কেনেকুৱা ধৰণে খাই জনাবচোন আমাক ন কাৰণ আমিও বহুত বেলেগ বেলেগ ধৰণে খাওঁ কিন্তু আজি মানে চিম্পল মানে গৰমত ঘৰত সোমোৱাটো মানে একদম হেৰি আৰু তো হয়তো ছোৱালী মানুহবিলাকে জানে আৰু ইফালে একদম চিম্পল বনাইছোঁ একো এনেকুৱা ভেজিটেবল একো মানে এড কৰা নাই নৰ্মেল একদম চিম্পল বনাইছোঁ আপোনাৰ খাই কিনে জানো প্ৰথম টেষ্ট কৰিছা বেয়া হ'লে ভাল বুলি ক'ব লাগে বেয়া হ'লেও ভাল বুলি ক'ব লাগে তেতিয়াই আমাৰ ভাল লাগে ন আৰু মানে বস্তু এটা বনাবৰ কাৰণে হেৰি হৈ যায় মই খাইছোঁ অলপ বেয়া হ'লে ন মানে বেছি মছলা দিয়া নাইতো সেইকাৰণে ভাবিছোঁ কেনেকুৱা লাগে বেয়া হ'লে আৰু সিদিনাখন মই এইটো বস্তু আনিছিলোঁ ভাল লাগিছে বেয়া লগা নাই টেষ্টটো ভাল লাগে বেয়া লগা নাই বেয়া লগা আৰু যোনে যোনে মোৰ দৰে এলেহুৱা এনেকৈ বনাব চিম্পল মোৰ এলেহুৱা মানে এনেকৈ বনাব লাগে
ভেজিটেবলছ নিদিলে ইমান এটা ভাল নালাগে ঠাণ্ডা হৈছে ন বস্তু ফ্ৰিজত থৈ দিম তেতিয়া মানে বস্তুটো ভাল লাগে তো খোৱা লোৱা শেষ মানে ফিনিছ তো এটা বস্তু দেখাই আছোঁ আপোনালোকক এইটো কেনেকুৱা লাগিছে ভাল লাগিছে না অঁ লাইট অফ কৰি দিওঁ যিহেতু এতিয়া এইটো ৰুমত আহোঁ লাইটবিলাক দি থ'লে বেছি মানে গৰম লাগে আৰু এইটো ইয়াত থৈছোঁ এইফালে এটা এই গাইজ তো ভাবিছোঁ আমি এইখিনি সময়ত যিহেতু একো বেলেগ বিশেষ কাম তেনেকুৱা নাই তো আমাৰ বিয়াৰ কিছুমান গিফ্ট আছিল যিখিনি মানে এতিয়ালৈকে আমি আনবক্সিং কৰা নাই মানে চোৱা নাই তো ভাবিছোঁ আজি চাওঁ বহুত দিনৰ পৰা ভাবি আছোঁ চাম বুলি মানে কিন্তু তেনেকুৱাকৈ সময়ো মিলা নাছিল এনেকুৱা সময় সুবিধা হোৱা নাছিল তো ভাবিছোঁ আজি চাওঁ তো বলকচোন মোৰ লগত আপোনালোকেও ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব সেইবিলাক গিফ্টছ মানে কিছুমান খুলিছোঁ কিন্তু সেইবিলাক যিহেতু বিয়াৰ পিছতে খুলিছোঁ সেইকাৰণে মানে সেইখিনি আৰু ভিডিঅ' কৰা নাছিলোঁ কিন্তু আজি মানে আৰু কিবাকিবি এইবিলাক আছে তো তেওঁক কৈছোঁ তুমি নামাই দিয়া তো এইখিনি আমি চাওঁ মানে দুয়োটাই মিলি পেলাই কি আছে এইখিনি আমি চোৱা নাই তো চাবৰো ইচ্ছা যায় কাৰণ এইকেইটা চোৱা নাছিলোঁ সময় হোৱা নাছিল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক আপোনালোকেও দেখা হ'ব কিনো বিয়াত দিছে চাওঁ কিন্তু লাহে ওপৰত কিবা লাহে ওপৰত কিবা এটা আছে বহুত দিন অন্যত ধূলা-বালা পৰিব এইখন সেইকাৰণে বিছনা দৰা এনেকৈ দিছোঁ এইবিলাক কি আৰু এইটো ৰ'বা কৰি যাব ওপৰবিলাক বহুত লেতেৰা লাগিছে কাৰণ ধূলা পৰি থাকে ওপৰত সেইকাৰণে তো ইফালে আছে তো আমি ইফালেও আছে অলপমান তো আমি আগে এইখিনি চাওঁ নেকি তো সেইখিনি চাওঁগৈ অলপ মানে বেছিখিনি আছে কমখিনি আনিছোঁ এইখিনি এতিয়া চাওঁ তো আপোনালোকেও চাই দিয়ক ভিডিঅ'টো ওপৰবিলাক ধূলা লাগি আছে কাৰণ ওপৰত থাকে ন সেইটো চাওঁ প্ৰথম এটা ডাঙৰ আৰু সেইটো প্ৰথমতে আনবক্সিং কৰিছোঁ কিন্তু বহুত ভাল গিফ্ট কোনে দিছে নাজানো যদি ভিডিঅ'টো দি থকা কোনোবা চাই আছে গম পাব কিন্তু বহুত ভাল লাগিছে ন ধুনীয়া এইটা কাপোৰ টি ছেট আৰু এইটো বহুত ভাল লাগিছে এইটো প্ৰথম এইটো থোৱা নেক্সট এইটো চাওঁ এতিয়া পিছত এইটো চাওঁ এইটো বেয়া লগা নাই এইটো ভাল লাগিছে এইটো একদম লাহে চাইছোঁ এইটো কোনে দিছে বা এইটো মানে হয়তো মই জনাত মানে আমাৰ ভাইটিহঁতৰটো বহুত বিয়াত মানে যিমান খালি মানে এইটো বস্তু থাকেই মানে এই বাতিটো থাকিবই মানে যিমান মানে পূৰ্বপুৰুষৰ নিয়মে নেকি এইটো একচুৱেলি ইনচাল্ট কৰা নাই কিন্তু কথাটো সঁচা কথা কৈছোঁ মানে এইটো বস্তু মানে লাগিবই মানে এনেকুৱা আৰু ন তুমি কি কোৱা কমজুচ মানুহ নহয় মানে এইটো নহয় দিয়কচোন কোনোবাই দিব পাৰে এইটো আৰু মানে সেই নকৰোঁ তথাপিতো আৰু মানে এইটো থাকে মানে মই প্ৰায় বিয়াত দেখাই পাওঁ মানে আমাৰ ভাইটিহঁতৰ বিয়াতে হওক এইটো থাকে আৰু এইটো বহুত ভাল লাগিছে এইটো
সো প্ৰিটি বহুত ধুনীয়া লাগিছে আপোনালোকক এটা ওলাই দেখাইছোঁ চাওক ধুনীয়া লাগিছে এইটো দিয়া নেক্সট এটা চাওঁ এইটো বা কি এইটো গ্লাছ বেয়া লাগেনে এইটো থোৱা এইটো চাওঁ আৰু আছে বহুত এটা বস্তাটো মানে তৈয়াৰী কৰি থৈছে আমি বাহিৰৰ মানে এইটো কি হয় এখন ট্ৰে ভাল লাগিছে টি ট্ৰে ধুনীয়া লাগিছে ন এইটো বেয়া লগা নাই থৈ দিয়া এইটো এইটো ধুনীয়া লাগিছে চাওকচোন ধুনীয়া লাগিছে এইখিনি আছিল যিখিনি মানে ওলালোঁ তো তেওঁক কৈ আছোঁ মা আৰু এইখিনি আছে দিয়া কিন্তু মানে কি ইচ্ছা নাই আজি একচুৱেলি আমাৰ ঘৰৰ অলপ কিবা কাম কৰি আছে তো ভাবিছোঁ তো আমাৰ ঘৰৰ অলপ কিবা কাম কৰি আছিল দিনত তো ভাগৰ লাগিছে দিনত তেওঁ অলপ হেল্প কৰি দিছে সেইকাৰণে মই কৈছোঁ অলপমান সেইখিনিও ছাইডৰখিনি ওলাওঁ তো আজি দেখাওঁ তো কৈছে নাই বেলেগ দিন দেখাম তো যি কি নহওক ভাবিছোঁ যিমানখিনি আমাৰ পাৰিলোঁ আজি সিমানখিনি দেখালোঁ আপোনালোকক আৰু আছে আৰু মই আপোনালোকক অলপ দেখাম ৰ'ব মোৰ শ্ব'কেছ মানে মোৰ শ্ব'কেছটোৰ মানে বাহিৰত অলপমান আছিলতো সেইখিনি আপোনালোকক দেখাম তো তো এইখিনি আৰু ওপৰত থৈ দিব কাৰণ তো এইবিলাক নুখুলোঁ এতিয়া যিহেতু এইখিনি ইমান প্ৰয়োজন নাই যিখিনি প্ৰয়োজন আছিল সেইখিনি ওলাইছোঁ সেইখিনি আপোনালোকক মই বেক কেমেৰাৰে দেখাই আছোঁ মোৰ শ্ব'কেছৰ অলপ চলপ বস্তুখিনি আৰু ইফালৰখিনি থাকিয়ে গ'ল কেতিয়াবা আপোনালোকক ভিডিঅ'ৰ মাজত এনেকৈ দেখাম বাৰু আজি একচুৱেলি আমাৰ এনেকুৱাকৈ দেখাৰ কথা নাছিল হঠাৎ দেখালোঁ বেক কেমেৰা দেখাইছোঁ এইটো দেখিছে আপোনালোকে এইটো গ্লাছৰ কাৰণে ধৰিব পৰা নাই এইটো আৰু এইখিনি আৰু এইবিলাক নহয় এইবিলাক মই নিজে কিনা হয় এইবিলাক নহয় বাকী এইবিলাক এনেকুৱা ইয়াতো আছে কিছুমান কিনা আছে কিছুমান আছে আৰু এইবিলাক ভিতৰত গ্লাছৰ ওপৰত দেখাইছোঁ মই কাৰণে ইয়াতো আছে এইটো নহয় আৰু এইকেইটাও নহয় এইকেইটা মোৰ নিজৰ কিনা হয় গিফ্টছৰ নহয় আৰু এই দুটা গিফ্টছৰ হয় আৰু এইকেইটা হয় থৈছোঁ মানে মই নিজে কিনাও হওক বা গিফ্টছৰ পৰাই হওক যিখিনি আছে তো ভাগ কৰি থোৱা নাই বাৰু আৰু কিছুমান ধৰক যিবিলাক মানে ইমান মানে প্ৰয়োজন নহয় সেইবিলাক মানে ওলোৱা নাই এইবিলাক ওপৰতে থৈ দিছোঁ যিহেতু ইমান প্ৰয়োজন নাই কেতিয়াবা প্ৰয়োজন হ'লে এনেকুৱাকৈ উলিয়াম তো যি কি নহওক ভাবিছোঁ ভিডিঅ'টো ইমানখিনিতে শেষ কৰোঁ তো আজি অলপ চলপ ভাবিছোঁ যিহেতু বহুত দিন ভিডিঅ' দিয়া নাই আৰু আপোনালোকে গমেই পাইছে ইমান গৰম ক'তনো যাম তো ভিডিঅ'টো ইমানখিনিতে শেষ কৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিহে যাব আৰু শেষলৈ চাই থকাৰ বাবে বহুত ধন্যবাদ